কবিতা অপেক্ষিত প্ৰেম কথা কংকিতা ভৰদ্বাজ আবৃত্তিকাৰ অৰ্ণৱ পৰাশৰ ভবাই নাছিলোঁ তুমি যে গোলাপ এপাহিৰ দৰে মোৰ বুকুত ফুলি উঠিবা। সঁচাকৈয়ে ভবা নাছিলোঁ জোনাকী ৰাতিৰ চিকমিক তৰা হৈ যে উজলি ৰবা। সেমেকা ৰাতিবোৰত চিপচিপীয়া সপোনৰ এজাক পাতল বৰষুণ নমাই আনিবা। তুমিতো বুজিছিলা প্ৰতিপলে তোমাৰ প্ৰেমত ধুখৰিত মোৰ মন, তোমাৰ নিৰ্লজ্জ প্ৰেমিক মই। প্ৰতিটো নিশাই তোমাৰ বাবে মোৰ হৃদয়ত বাজি উঠিছিল কৰুণ গুঞ্জন। নিসংগমনৰ উত্তৰ বিচাৰি তোমালৈ আজি মোৰ হেজাৰ হেজাৰ প্ৰশ্নৰ উত্থাপন। পাৰিবানে তুমি পাৰিবা জানো শুভ্ৰ কুঁৱলীৰ চাদৰ ফালি মোৰ মুক্ত পোৱাত আনি দিবলৈ উন্মুক্ত সূৰ্যৰ সেই বৰ্ণিল কিৰণ? তোমাৰ ব্যস্ততাৰ দিনবোৰত মোৰ ওঠত হেজাৰবাৰ তোমাৰ নামৰ উচ্চাৰণ। মই ভবাই নাছিলোঁ অতীতৰ জীৱন পৃষ্ঠাত যে আধৰিত হ'ব তোমাৰ মোৰ সোণোৱালী ক্ষণ। শেৱালি ফুলীয়া তোমাৰ সুবাসেৰে আজিও আলোড়িত মোৰ জীৱন। মন বাগিচাত মাথো তোমাৰেই স্পন্দন। বহুদিনৰ সুতে সুতে তোমাক পাবলৈ আজিও অশান্ত মোৰ মন। তোমাক পোৱাৰ হেঁপাহত আধৰুৱা মোৰ জীৱন। চিৰকালৰ বাবে অপেক্ষিত মোৰ জীৱন, তোমাৰ বাবে।